মোৰ ইউটিউব চেনেললৈ আপোনালোকক বহুত বহুত স্বাগতম জনাইছোঁ। আৰু এয়া দেখিছে আজি মই পনীৰৰ ৰেচিপি পনীৰ মছলা বনাইছোঁ। একেবাৰে নিৰামিষ, আৰু যিহেতু শালমাসকলে নিৰামিষ খায় আৰু মই নিৰামিষ খাইছোঁ, সেইকাৰণে ভাবিলোঁ পনীৰৰ ৰেচিপিটো আপোনালোকৰ আগত আগবঢ়ালোঁ। এয়া গোটেই পনীৰখিনি আগতে ভাজি ল'লোঁ, আলুখিনি ভাজি লৈছোঁ। তাৰপিছত ইয়াতে বিলাহীৰ পেষ্টখিনি মই ভাজি লৈছোঁ, লগতে বিলাহীৰ পেষ্টৰ লগত দিছোঁ জিৰাৰ গুড়ি। তাৰপিছত আৰু ইয়াতে দিছোঁ আদা জলকীয়াৰ পেষ্টখিনি দি ধুনীয়াকৈ ভাজি লৈ, তাৰপিছত ইয়াতে পস্ত মগজ আৰু কাজু বাদাম একেলগে পেষ্ট কৰি লৈছিলোঁ, সেইখিনিও ধুনীয়াকৈ ভাজি দিছোঁ। তাৰপিছত মই আলুখিনি আগতে দিছোঁ। আলুখিনি দি অকণমান সময় ঢাকি ৰাখিছোঁ, কাৰণ আলুখিনি ধুনীয়াকৈ সিজি যাব। তাৰপিছত আলুখিনি দেখিছে ধুনীয়াকৈ সিজি গৈছে। তাৰপিছত মই ইয়াতে পনীৰখিনি দি দিছোঁ। একেবাৰে লাহে লাহে পনীৰখিনি ধুনীয়াকৈ হাতেৰে ধুনীয়াকৈ লাৰিব লাগিব, পনীৰখিনি ভাঙি নাযায়। এনেও ধুনীয়া হৈছে পনীৰ। লাষ্টত অকণমান গৰম মছলা দি মই পনীৰ মছলাৰে দি, যদি ভিডিঅ'টো চাই ভাল লাগিল, মই চেনেলটো